যোৱাকালিৰ চিকেন অলপ থৈ দিছিলোঁ এতিয়া একদম ইজি ৰেচিপি এটা বনাম মাংস অলপ ভাজি লৈছোঁ বিলাহী পিঁয়াজ আদা নহৰু দি আৰু অকণমান মাংসত দিয়া মছলা আৰু ইয়াত চাউলখিনি দি দিম এতিয়া ইয়াতে ওপৰত 1 চামুচ ঘিউ দি ঢাকনিখন লগাই 3টামান চিটি আহিব দিম জুইটো অলপ কমাই ৰাখিম যাতে বস্তুটো ধুনীয়াকৈ সিজে ফ্লাফি হয় আকৌ দি দিম অলপ